গুড মৰ্নিং সকলোকে সুপ্ৰভাত জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ ঢেকীয়াখোৱা নামঘৰলৈ বুলি। সকলোকেইজনী এনেকৈ আজি ভাদ মাহৰ শেষৰটো দিন বুলি ওলাইছোঁ। আপোনালোককো দেখাওঁ আমি কেনেদৰে যাওঁ, গৈ কি বিচাৰোঁ সকলোখিনি দেখাম, চাই থাকিব। সকলোকেইজনী গাড়ীলৈ বুলি অপেক্ষা কৰি আছোঁ। আমাৰ যাত্ৰা আৰম্ভ হওঁতে আমাৰ লগত বৰষুণ জাকেও লগ ল'লে। তোমাকে বেছিকৈ নমস্কাৰ এটা দি দিয়া। জুম কৰি আজি আমাৰ সুস্মিতা মনটো বহুত ভাল দেই, ভাল লাগিছে। মনৰ আশা পূৰণ হ'ব যে ইয়াৰ। তোমালোকৰ মনৰ আশাবোৰ পূৰণ হওক সকলোৰে। প্ৰথমকৈ মোক চাকৰি এটা লাগে আৰু আমাৰ চবকে লাগে আৰু কি কি বিচাৰিবা? চাকৰি মই বিচাৰোঁ, চাকৰি হ'ব। মোকো মেইন চাকৰিটো লাগে। চাকৰিটো হোৱাৰ পিছত মানে চব মানে ইটো পিছত সিটো মানে চব মানে ভাল হৈ গৈ থাকিব বুলি ভাবিছোঁ আৰু মনৰ আশাবিলাক পূৰণ হ'ব মানে মেইন চাকৰিটো লাগে। ধুনীয়া ল'ৰা লাগে বোলে দেই, এলাহ নালাগে আৰু কোনোবা খালী আছে যদি পতাই ল'ব, ল'ৰা নালাগে, চাকৰিটোৱে লাগে। চাকৰি মেইন চবৰ কাৰণে, এটা চাকৰি মেইন। চাকৰিটোৱে মেইন মানে চাকৰি নহ'লে কোনো বিয়া নাপাতো বুলি কথা দিছে। মানে চাকৰিটোৱে লাগে ন, নিজৰ ভৰিত নিজৰ থিয় দি খাবলৈ। গুড, ভেৰি গুড। ইমান ধুনীয়া এইটো পৰিৱেশ। ৱাও, এতিয়া আমি গৈ আছোঁ গাঁৱৰ ভিতৰলৈ প্ৰৱেশ। গতিকে তাত নাম লৈ আছে। দীঘলীয়া লাইন পিছফালে বহুত আছে, আগফালেও বহুত কেনেকুৱা লাগিছে, বহুত ভাল লাগিছে। লাইন পাতিছোঁ চাগে প্ৰসাদ দিছে নেকি, আগত গম পোৱা নাই কিয় লাইন পাতিছোঁ। আগত গৈ চালে গম পাম, গৈ আছোঁ মানে তাত দীঘলীয়া লাইন। নামঘৰৰ পৰা আহি কলীয়াপানী আউনীআটী সত্ৰটো এপাক সোমালোঁ। ওচৰতে যিহেতু আছে, ইয়াৰো পৰিৱেশটো খুব ধুনীয়া, চাৰিওফালে সেউজীয়া। ভক্তসকলৰ আগমনো বহুত বেছি, শৰণীয়াসকল আহে ইয়াত শৰণ ল'বৰ বাবে। ইয়াতো এপাক সোমালোঁ চাই যাওঁ বুলি, আপোনালোককো দেখাইছোঁ। সকলোখিনি ভিডিঅ' কৰা নহ'ল বাৰু, যিকেইটা ভিডিঅ' ক্লিপ লৈছিলোঁ সেইকেইটা আপোনালোকক শ্বেয়াৰ কৰিছোঁ। চাওকচোন, ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া। ভিতৰত গোঁসাইসকল আছে, এয়া সত্ৰৰ পিছফালৰ চোৱা, খুবেই ধুনীয়া। সেইফালে তাত শৰণীয়াসকলক শৰণ দি থকা হৈছে। চাৰিওফালে সেউজীয়া এটা খুবেই ধুনীয়া পৰিৱেশ, আপোনালোকে আহিলে এইফালে চাই যাবহি এবাৰ। এয়া আমাৰ উভতনি যাত্ৰা। ৰাস্তাটোত যিহেতু নামঘৰলৈ গৈছিলোঁ, হৰিনামেৰে শেষ কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই।